নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমতে প্ৰয়াসৰ প্ৰয়াস চেনেলটোনো কি হয় তাকে জনাবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে 2016 চনতে আমি কেইজনমান নিবনুৱা যুৱক লগ হৈ প্ৰয়াস নামৰ এটি বেচৰকাৰী সংস্থাৰ জন্ম দিছিলোঁ আৰু সেই প্ৰয়াসৰ উদ্যোগতে আমি বিভিন্ন ধৰণৰ ভাল ভাল কাম ইতিমধ্যে ৰাইজৰ আগত কৰি আহিছোঁ, নাইবা আমিও মানসিকভাৱে সন্তুষ্টি লাভ কৰিছোঁ যে আমি কিছুমান ভাল ভাল কাম ইতিমধ্যে কৰি গৈছোঁ। পিছে বন্ধুসকল, ইতিমধ্যে আমি কৰি অহা দুই এটা ভাল কামৰ বিষয়ে নকলে জানো আধৰুৱা হৈ নৰ'ব। সেইবোৰৰ ভিতৰতে হৈছে আমি শিকি অহা কিছু ভাল কাম, ভাল কথা কামৰ মাজলৈ লৈ আহি উঠি অহা এচামক উপকৃত কৰা। তাৰ মাজত গছপুলি ৰোৱা, পৰীক্ষাৰ্থীসকলক মানসিকভাৱে সবল হোৱাত উদগনি যোগোৱা, নাইবা সৰু সৰু ল'ৰা ছোৱালীক শিক্ষাৰ সমানে সমানে সামাজিক, নৈতিক, বৌদ্ধিক দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰা, নাইবা বছৰেকৰ বিহুটিত বয়সে লগতে বিভিন্ন সমস্যাই জুৰুলা কৰা কেইজনমানক হ'লেও অন্তত এযোৰ কাপোৰ আগবঢ়াই দি আমি সুখী হৈছোঁ আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰি এই জীৱন ধন্য কৰিছোঁ। লগতে আপোনাক জনাওঁ যে নাইবা আপোনাক ক'বলৈ গৌৰৱ অনুভৱ কৰিছোঁ যে প্ৰয়াসৰ জৰিয়তে কোনো আৰ্থিক লাভালাভৰ অংক আমি এতিয়ালৈকে কৰা নাই। কেৱল আমাৰ কাম আৰু কথাক উন্নীত কৰি এক নতুন ধাৰাৰ চিন্তা কৰিছোঁ, য'ত মানুহ সুখী হ'ব পাৰিব, হাঁহিব পাৰিব আৰু নিজৰ লগতে আনৰ কথাকো এবাৰলৈ হ'লেও ভাবিব পাৰিব। সেয়ে আমি প্ৰয়াসক লৈ বহুত গৌৰৱান্বিত। সমাজৰ কাম কৰিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। ৰাস্তাত গৈ থাকোঁতে যদি বয়সস্থ মানুহ এজন যদি বিপদত পৰে। বন্ধুসকল, আপোনালোকক জনাব পাই আকৌ এবাৰ সুখী হৈছোঁ যে আজিৰ এই প্ৰতিযোগিতাৰ যুগত বিদ্যায়তনিক শিক্ষাৰ সমানে সমানে নৈতিক ধ্যান ধাৰণাক গুৰুত্ব দিবৰ বাবে আমি খুবেই আগ্ৰহী আৰু সেয়ে মানুহৰ মনৰ বহু খুদুৱনি বহু সময়ত জুকিয়াই চাই কিছুমান এনে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, য'ত আপুনি মই যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰশান্তিৰ কোলাত কিছু সময় হ'লেও জিৰণি ল'ব পাৰিম। যদি জীৱনৰ ৰং বুঢ়া ঢুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। বন্ধুসকল, এতিয়াও যদি আপোনালোকে আমনিবোধ কৰা নাই, তেনেহ'লে আৰু এটা ভাল খবৰ আপোনালোকক দি থৈ দিওঁ। এই প্ৰয়াসৰ জৰিয়তেই নাইবা প্ৰয়াসৰ উদ্যোগতেই আমি জনাত অসমৰ প্ৰথমখন এখিলাপাতৰ মাহেকীয়া আলোচনী নলবাৰী জিলাৰ চামতাৰ মণ্টু বৰ্মনদাৰ সংকল্পৰ আঁত ধৰিয়েই আমিও প্ৰয়াস নামৰ এখিলাপাতৰ মাহেকীয়া আলোচনী এখনৰ ইতিমধ্যেই প্ৰথম বৰ্ষৰ ৬ষ্ঠ সংখ্যাটি সুকলমে প্ৰকাশ কৰি উলিয়াইছোঁ আৰু এই প্ৰকাশ কৰিয়েই কিছুমান চিন্তাক নাইবা ধ্যান ধাৰণাক সাহিত্য ৰূপ দি বহু সময়ত আমি এই আলোচনীখনৰ বাবে এক সুকীয়া মাত্ৰা আমি গ্ৰহণ কৰি আহিছোঁ। লগতে এইখনৰ জৰিয়তে বিভিন্নজন শিশুৰ মনৰ ভাৱক আমি গুৰুত্ব প্ৰদান কৰি সিহঁতক অনুপ্ৰাণিত কৰি জীৱনত আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় কিছুমান চিন্তাধাৰণাৰ আলোকপাতো কৰিছোঁ আৰু বহু সময়ত আমি সফলো হৈছোঁ। পিছে এই চেগতে আমি সন্মানীয় মণ্টু বৰ্মনদাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ নাপাহৰিম। তেখেতৰ বাবে আমি যথেষ্টখিনি কথা শিকিছোঁ, নাইবা তেখেতে আমাক যথেষ্টখিনি কামত সহায়ৰ হাত উজান দি আমাক উপকৃত কৰিছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু সেয়াই সত্য। আৰু সেই প্ৰয়াসৰে অংশবিশেষ এই প্ৰয়াসৰ প্ৰয়াস চেনেলটি। বন্ধুসকল, প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্টৰে নাইবা ইমান ধৈৰ্যৰে এই ভিডিঅ'টো চালে নাইবা বুজিব পালে। শেষত আপোনালোকৰ বাবেও আমাৰ এটি আহ্বান আছে, সেয়া বেলেগ একো নহয়। আপুনিও যদি বিচাৰে কিছু ভাল কাম, ভাল চিন্তা কেনেকৈ নিজৰ লগতে আনকো শ্বেয়াৰ কৰি সুখী হোৱাৰ বাবে আগবাঢ়ে,
তেন্তে আমাৰ সৈতে যোগাযোগ কৰক নাইবা কমেণ্টত জনাওক আৰু আমাৰ ফেচবুক পেজ প্ৰয়াসত ফ'ল' কৰক। আমি আপোনাৰ চিন্তাক সঁহাৰি জনাম বা বিভিন্ন ধৰণৰ আলোচনা মাধ্যমেৰে আমি কিছুমান একেলগে কাম কৰি যোৱাৰ বাবে আগ্ৰহী হৈ আপোনাক এই আহ্বানটো জনাইছোঁ। কথা দিছোঁ আমি ভাল কাম কেতিয়াও ত্যাগ নকৰোঁ। শেষত বন্ধুসকল, এই ভিডিঅ'টো যদি সঁচাকৈ আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, লগতে শ্বেয়াৰো কৰক। কথা দিছোঁ এই চেনেলটিত আপুনি প্ৰেৰণামূলক বক্তব্য, ভাল কাম, ভাল চিন্তাৰ সৈতে সম্পূৰ্ণ ভিডিঅ' পাব, যিয়ে আপোনাৰ লগতে আনকো উপকৃত কৰিব। তেন্তে আজিলৈ এৰিছোঁ। আগলৈ পুনৰ এনে ভিডিঅ' আপোনালোকৰ আগত লৈ অহাৰ প্ৰতিশ্ৰুতিৰে প্ৰয়াস।